নমস্কাৰ জনাইছোঁ আপোনালোকে বাৰু নিজৰ বডিটো অৰ্থাৎ নিজৰ দেহটোক লৈ কেনেকুৱা এটা ধাৰণা কৰে আপুনি বেছি শকত নেকি বা বহুত বেছি ক্ষীণ নেকি বা আপুনি বেছি ওখ নেকি বা চাপৰ নেকি ভবা ধৰণে আপুনি দেখাত নহয় নেকি এই গোটেইখিনি কথাৰ বিষয়ে আজি আলোচনা কৰিম এই গোটেই ধাৰণাটোক আমি বডি ইমেজ বুলি কওঁ আৰু এই যেটো আমাৰ বডি ইমেজ এটো মানে ইমেজ মানে আমি কি বুজো আসলতে অসমীয়াতে আমি প্ৰতিবিম্ব বুলি বুজি পাওঁ যেনেকৈ মই আইনাৰ সন্মুখত থিয় হৈছো যদি তেতিয়া আইনাৰ পিছফালে যেটো মই নিজকে দেখা পাম হেতুক মই ইমেজ বুলি কওঁ নহয় জানো কিন্তু সেই প্ৰতিবিম্বটোৰ কথা ইয়াতে কোৱা হোৱা নাই ওকে হেতু প্ৰতিবিম্বৰ কথা ইয়াত কোৱা হোৱা নাই ইয়াত এইটো কথা কৈছো যে বডি ইমেজ মানে ঘটনাটো এনেকুৱা যে মই মোৰ বডিটোক লৈ মোৰ দেহটোৰ বিষয়ে মই কি ভাবো মই হ্যাপি নে মই স্যাড মই সুখী নেকি নে মই দুখী মোৰ নিজক লৈ সেই কথাটোহে ইয়াতে কোৱা হৈছে আৰু সেই আইডিয়াটো সেই ধাৰণাটোক বডি ইমেজ বুলি কোৱা হয় ঠিক আছে এতিয়া কথাটো হ'ল যে আমি সকলোৱে দেখাত বেলেগ বেলেগ আমি প্ৰত্যেককে বেলেগ বেলেগ মানে মই এইটো কথা ক'ব গৈছো যে আমি প্ৰত্যেককে দেখাত বেলেগ বেলেগ নহয় জানো কোনোবা অকনমান শকত কোনোবা অকমান ক্ষীণ কোনোবা নিয়মীয়া মধ্যমীয়া কাৰোবাৰ উচ্চতা অকমান কম কাৰোবাৰ অকমান বেছি বা আমি আৰু অকমান বেছি ওখ হ'ব বিচাৰো তেনেকুৱা ধৰণৰ বহুত কথা আছে এতিয়া আমি প্ৰত্যেককেই কিন্তু নিজৰ ঠাইত আমি ইউনিক আমি একক কাৰণ মোৰ নিচিনা এক্স্যাক্টলি একেই কেতিয়াও কত বিচাৰি নাপায় আপোনাৰ নিচিনা একেবাৰে হুবহু আমি কত দেখা নাপাওঁ বেলেগ এজন ব্যক্তি আমি কত গোটেই পৃথিৱীতে কত আমি দেখা নাপাওঁ অকনমান হলেও পাৰ্থক্য থাকিবই অৰ্থাৎ আমি সকলোৱে ইন্ডিভিজুৱেল আমি সকলো একক এজনৰ পৰা আনজন আমি পৃথক ওকে এতিয়া মই মোৰ নিজৰ দেহটোৰ বিষয়ে কি ভাবো মই সুখী নেকি নে মই দুখী ওকে নে মই যেনে তেনে একসেপ্ট কৰিছো হ'ব আৰু হকত আৰু কিনো কৰিম উপায় নাই তেনেকুৱাকৈ মই নিজকে নিজে মানি লৈছো নেকি এই গোটেইখিনি ধাৰণাকে আমি বডি ইমেজ বুলি কওঁ এতিয়া ঘটনাটো হৈছে বডি ইমেজৰ দুটা আইডিয়া আছে এই ধাৰণাটো সাধাৰণতে আমাৰ এডোলেসেন্ট সকলৰ কাৰণে বহুত বেছি উপকাৰী আপোনালোক যিসকলে চাইছে ভিডিঅ'টো চাই আছে এতিয়া তেখেতসকলে যিখিনি ওচৰে পাজৰে এডোলেসেন্স আছে নাইবা ধৰক আপোনালোকৰ ঘৰতো আছে তেতিয়া হলে তেওঁলোকক অকমান কথাটো সেনসিটাইজ কৰাৰ কাৰণে যত্ন কৰা ভাল কাৰণ কি হয় আমি দেখা পাওঁ যে এডোলেসেন্স সকল বহুত বেছি আমাৰ বয়সন্ধি বয়সত যিখিনি ল'ৰা ছোৱালী থাকে তেখেতসকলৰ কথা কৈছো তেখেতসকল সাধাৰণতে বহুত বেছি সেনসিটিভ হয় কোনোবাই কিবা এটা কৈ দিলে পটককে বেয়া পাই যায় আৰু বেয়া পাবও দিয়কচোন প্ৰত্যেকৰে নিজস্বতা এটা আছে সকলো ইন্ডিভিজুৱেল সকলো এজনৰ পৰা আনজন পৃথক সেই ক্ষেত্ৰত যদি কোনোবাই বেয়া কিবা এটা কৈ দিয়ে ডেফিনেটলি বেয়া লাগে মোৰ থকা কিবা কোৱালিটি আপোনাৰ নাথাকিব পাৰে আপুনি হেতু নাজানে পিনে মই দেখাত অকমান শকত বুলি মোক কিবা এটা কৈ দিব ডেফিনেটলি বেয়া লাগে কিন্তু সেই কথাটোৰ আমি কেনেকৈ মেনেজ কৰিব পাৰো কেনেকৈ আমি কোপ কৰিব পাৰো সেই কথাটো হেতু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ওকে গতিকে মই কৈ আছিলো বডি ইমেজ দুই ধৰণৰ হয় এটাক কয় পজিটিভ বডি ইমেজ এটাক কয় নিগেটিভ বডি ইমেজ এই পজিটিভ আৰু নিগেটিভ এই কথা দুটা কিন্তু পৃথিৱীৰ বাকি মানুহৰ লগত ৰিলেটেড নহয় একমাত্ৰ আপোনাৰ নিজৰ লগতহে ৰিলেটেড হয় ঠিক আছে কি কাৰণে হয় মই কৈ আছো এই যে বডি ইমেজটো আনে মোক ভাল বুলি কৈছে নে বেয়া দেখা বুলি কৈছে কি বুলি কৈছে হেতু লৈ মেটাৰ নকৰে মেটাৰটো এইটো কৰে যে মই মোৰ নিজক লৈ মোৰ দেহটো লৈ মই হ্যাপি নে স্যাড মই নিজৰ দেহটো লৈ সুখী নে মই দুখী হেতুহে মেটাৰ কৰে মই যদি মোৰ নিজৰ দেহটো লৈ সুখী ঠিক আছে মই শকত মই ক্ষীণ মই ওখ মই চাপৰ মই যেনেকৈ নহওক মই বগা বা কলা বৰণটো মোৰ যেনেকুৱাই নহওক মই সুখী আই এম হ্যাপি মানে সেই সুখী মানে এনেকুৱা ধৰণৰ যে কোনোবাই কিবা এটা ক'লেও যাতে মই মনটো বেয়া নকৰো সেই কথাটো যদি মোৰ সঁচাকৈ মনৰ পৰা আছে যে মই এনেকৈ সুখী তোমাৰ কি প্ৰবলেম আছে গতিকে সঁচাকৈ যদি মই মনৰ পৰা সুখী তেতিয়া হলে হেতু মোৰ পজিটিভ বডি ইমেজ অৰ্থাৎ আই এম হ্যাপি উইথ মাইসেলফ আৰু মই যে নিজক লৈ সুখী সেই কথাটো তাৰ মানে আনে কেতিয়াও ডিস্টার্ব কৰিব নোৱাৰে আনে মোক কৈ পিনে বেছি শকত বা তুমি আৰু অকমান হাইট থাকিলে ভাল লাগিলে হেতেন বা সামথিং এনেকুৱা ধৰণৰ কোনো কথা কৈ মোক তলাব নোৱাৰে মোক লৰাব নোৱাৰে তাৰ মানে বুজিলে নে তেনেকুৱা ধৰণৰ যদি এটা মোৰ আইডিয়া ধাৰণা আছে মোৰ নিজৰ প্ৰতি তেতিয়া হলে হেতুক মই পজিটিভ বডি ইমেজ বুলি কম ওকে আৰু নিগেটিভ বডি ইমেজ হেতু হয় যে যদি মই নিজক লৈ সুখী নহয় মই বেছি শকত অকমান ক্ষীণাব লাগিছিলে মোৰ উচ্চতাটো আছে কিন্তু মই বহুত বেছি ক্ষীণ অকমান শকত হ'ব পাৰিলে ভাল লাগিলে হেতেন
মোৰ অকণমান বৰণটো ক'লা বগা হ'ব পাৰিলে ভাল লাগিলেহেঁতেন অ'কে ঠিক আছে এনেকুৱা ধৰণৰ কথাবিলাক লৈ মই হেপী নহয় মই নিজক লৈ মই সুখী নহয় তেতিয়াহ'লে মোৰ এই বডি ইমেজটোক নিগেটিভ বডি ইমেজ বুলি কোৱা হয় ইয়াৰ বিষয়ে মই পিছত আৰু বেলেগ বেলেগ ভিডিঅ'ত মই বেছিকৈ আলোচনা কৰিম চাই থাকিব খালি চেনেলটো এতিয়া ইমান বেছি কিয় কোৱা নাই ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব কথাটো এইটো যে এই যে নিগেটিভ বডি ইমেজৰ কথাটো ক'লোঁ এইটো খুব বেছি সেনজিটিভ কথা হৈ যায় অ'কে এতিয়া ঘটনাটো এইটো নিগেটিভ বডি ইমেজ এটা থাকিলেও তাক আমি কেনেকৈ পজিটিভলৈকে কনভাৰ্ট কৰিব পাৰোঁ সেই কথাটো আমি জনা উচিত অ'কে গতিকে এই খণ্ডটোত খুব চমুকৈ মই আপোনালোকক ধাৰণাটো দিলোঁ যে বডি ইমেজ বস্তুটো কেনেকুৱা হয় আমি শব্দটো চাগে বডি ইমেজ বুলি নাজানো চাগে অ'কে কিন্তু নাজানিলেও আমি সকলোৱে এই বস্তুটো জানো এইটো আমি অনুভৱ কৰোঁ যে হয় মই শকত মোৰ ভাল নালাগে এই কাপোৰযোৰে মোক বেয়া দেখি বা সেইটো পিন্ধিলে এনেকুৱা লাগে মই ক'লা সেইকাৰণে এয়া কালাৰটোৱে মোক ভাল নালাগে চামথিং বহুত কিবা কিবি আমি যদি নিগেটিভ কথা ভাবোঁ নিজক লৈ সেইটো হ'ল মোৰ নিগেটিভ বডি ইমেজ আদাৰ দেন ডেট ঠিক আছে মই এইটো কাপোৰ নিপিন্ধোঁ ইটছ অ'কে বেলেগ কালাৰ বহুত আছে বেলেগ ৰঙৰ কাপোৰ পোৱা যায় নহয় যিটোৱে মোক ভাল দেখি মই তেনেকুৱা পিন্ধিম মই সুখী অকণমান শকত ইটছ অ'কে ন' প্ৰব্লেম মই সুখী মই শকত ক্ষীণ ওখ চাপৰ মই সুখী সেইটো লৈ আই এম হেপী উইথ মাই চেল্ফ সেই ক্ষেত্ৰত আনে 10টা কথা কৈও মোক মুঠেও লৰাব নোৱাৰে তেতিয়াহ'লে সেইটো মোৰ পজিটিভ বডি ইমেজ ঠিক আছে আৰু নিগেটিভ বডি ইমেজ থকা মানুহখিনি সাধাৰণতে বহুত বেছি সেনজিটিভ হয় সেইটো কথা আমি জানি থোৱা উচিত গতিকে এই বিষয়ত মই আকৌ বিতংভাৱে আলোচনা কৰাৰ কাৰণে আকৌ মই ভিডিঅ' বনাম আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম আজি জাষ্ট ধাৰণাটো দিলোঁ বডি ইমেজ বস্তুটো কি হয় আশা কৰোঁ আপোনালোকে বুজি পাইছে কথাখিনি নহয় জানো ধন্যবাদ